ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ আজি ২৪ নম্বৰ দিন আৰু আপোনালোকলৈ লৈ আহিছোঁ ইউক্ৰেইনৰ ৰাজধানী অৰ্থাৎ কিভ ৰিজনত কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে সেই ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। চাই থাকিব ভিডিঅ'টো শেষৰলৈকে। ৰাছিয়াই ভাবিছিল তেওঁলোকে ইউক্ৰেইনখন অতি সহজে ল'ব পাৰিব, কিন্তু ইউক্ৰেইনৰ যি আৰক্ষী তেখেতসকলে কাউণ্টাৰ ষ্ট্ৰাইক এনেকুৱাকৈ দিব বুলি ৰাছিয়াই কেতিয়াও ভবা নাছিল। ইউক্ৰেইনৰ সেনাই ৰাছিয়া সৈন্যক কিভ ৰিজনৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ খেদি পঠিয়াবলৈ ইতিমধ্যে সক্ষম হৈছে। ৰাছিয়াৰ সৈন্যৰ লক্ষ্য এইটোৱেই যে তেওঁলোকে যিমান সোনকালে পাৰে সিমান সোনকালে কিভ ৰিজনখন তাহাঁতি কেপচাৰ কৰি ল'ব। কিন্তু ইউক্ৰেইনেও এই হাৰ ইমান সহজে মানি নলয়। তেওঁলোকে ৰাছিয়াৰ সৈন্যৰ ওপৰত কাউণ্টাৰ ষ্ট্ৰাইক কৰি আছে। কোনেও ক'ব নোৱাৰে এই যুদ্ধৰ অন্ত কেতিয়া হ'ব, কিন্তু ইউক্ৰেইনৰ বহুতখিনি এই যুদ্ধৰ ফালৰ পৰা ক্ষতিসাধন হৈছে। ৰাছিয়াৰো বহুতো সৈনিক এই যুদ্ধত মৃত্যু হৈছে। চাওক এটা ড্ৰোন শ্বট, আৰু ড্ৰোন শ্বটটো চাই আপুনি অনুমান কৰিব পাৰিছে যে ইউক্ৰেইনৰ কিমানখিনি ক্ষতিসাধন হৈছে এই যুদ্ধৰ পৰা। বিশ্বৰ প্ৰত্যেকটো মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰবোৰ শুনি থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।